যোৱাকালি লখিমপুৰ আহিছিলোঁ লখিমপুৰত যোৱাকালি আছোঁ সকলোৱে গম পায় গোটেই অসমৰ ৰাইজে গম পায় যে মই লখিমপুৰত আছোঁ সেই কামখিনি মই আজৰি কৰি তাৰপিছত ধুনীয়াকৈ টিপটপ মই ঘৰৰ অভিমুখে আহি আছোঁ এতিয়া তাৰ পাছত এই বাঘেনাৰ কুচকাৱাজ দেখি বোলে কয় না কি দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা বোলে এতিয়া তাৰ পাছত কেইটামান মানুহ আহিছে তো নিউজতহে দেখিছোঁ প্ৰথমে আমি গম নাপাওঁ আকৌ আমি খেদি আছোঁ আগে আগে ইউনুছ তামুলী পাছে পাছে বীৰ লাচিত সেনা আগে আগে ইউনুছ তামুলী পিছে পিছে অসমীয়া যুৱ মঞ্চ বাতৰিটোত কৈছে যে আগে আগে বাঘেনাৰ নেতা শুনি ভাল লাগিছে বাৰু বাঘেনাৰ নেতা বুলি কৈছে এইটো ৰখাই দিয়া বাঘেনাৰ নেতা আগে আগে বাঘেনাৰ নেতা পিছে পিছে বীৰ লাচিত সেনা অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ মিলি লৈছে হিন্দু যুৱ পৰিষদ এইফালে জাতীয় সংগঠন অসমীয়া যুৱ মঞ্চ শুনে যিকেইটাই কৈছে নাই পলা আহিছে বুলি তহঁতৰ বাপেৰকেইটা যদি মতা আছিলে নাই শুনি ল তহঁতৰ বাপেৰকেইটা যদি মতা আছিলে নাই লখিমপুৰত থাকোঁতেই একেবাৰে কাণ খুলি শুনি ল লখিমপুৰত থাকোঁতেই ধৰিব লাগিছিলে কিবা এটা ক'ব লাগিছিলে যদি শুনি ল যদি মতা আছিলি লখিমপুৰত থাকোঁতেই কালি মই আছিলোঁ লখিমপুৰত ক'ত আছিলোঁ মই তাত পৰা মই দিছোঁ কেলে নাহিলি তাতে ভয় খালি হাইৱেত আহি গুণ্ডামি কৰিবলৈ আহিছিলি হা আমিতো গমেই নাপাওঁ বেকে বেকে আহিছে 40 ছেকেণ্ডৰ এটা ভিডিঅ'